ৰাতিপুৱাই বেয়া জোচ আহি গ'ল ধৰি কাটিয়ে পেলালোঁ লিচু গছ আৰু এতিয়া এইবিলাক লিচু পেলাই দিছোঁ যদিও ইয়াত মানে লিচু লাগি আছে এইবিলাক দেখিছেনে এইবিলাক চব লিচু আৰু লিচু মানে মই এনেকৈ মানে মন গ'লে ইয়াতকৈ মাথাত পিন্ধি ল'ব পাৰোঁ মানে গোটেই লিচুৱে হয় মানে আজি মানে মই গোটেই লিচু মই কি কওঁ ভাবি পোৱা নাই কিমান খাব লিচু গোটেই লিচু এয়া লিচু এইবিলাক লিচু গোটেই লিচুৱে হয় আৰু ইয়াতে শুই থাকিব মন গৈছে লিচুখিনি ওপৰতে কিন্তু এতিয়া নুহু পিছত খাব লাগিব বাৰু যা এনেকৈ এটা খালে নহ'ব গোটেইখিনি খাব লাগিব গতিকে एक्चुअली दोस्तों बहुत बेसी मीठा बिचू पहले दोस्तों इमान धुनिया लिचू मैं कल बहुत मीठा गोटे लिचुए लिचु कोने किमान खाब गोटे लिचु नमस्कार बंधुসকল আৰু আজি মই আৰু এটা ভিডিঅ' লৈ আহিছোঁ সকলোৰে মাজত আজি তেনেকুৱা কোনো কালচাৰ লাইনৰ ভিডিঅ' নহয় আৰু আজি এটা বেলেগ ধৰণৰ ভিডিঅ' আজি অলপ খোৱা বোৱা ভিডিঅ' মানে আজি অলপ খোৱা বোৱা ভিডিঅ' এটা মানে দিম বুলি ভাবিলোঁ আজি মই বৰ্তমান মানে ফাইনেলি আছোঁ ঘৰতে আছোঁ আজি মানে আমাৰ ঘৰতে আছোঁ আৰু মই মানে কি এজোপা লিচু এজোপা আছে মানে লিচুজোপা এইজোপা সকলোৱে দেখিব এইজোপা আমাৰ লিচুজোপা এইজোপা লিচু পাই পুৰা মানে এখন গোটেই লেতেৰাই হৈ আছে লিচু পোৱা এইবিলাক চব লিচু পৰি আছে লিচুৱে হয় এইবিলাক চব প্ৰায় মানে গোটেই গছজোপা আমি কাটি পেলালোঁ মানে আজি যায় এনেকুৱা লিচু খাবলৈ মন গ'ল ৰাতিপুৱাই উঠি মানে একেবাৰে গছজোপাকে কাটি পেলালোঁ বাপেকে বহুত লিচু খাবলৈ মন গ'ল মানে ৰাতিপুৱাই বেয়া জোচ আহি গ'ল ধৰি কাটিয়ে পেলালোঁ লিচু গছ আৰু এতিয়া এইবিলাক লিচু পেলাই দিছোঁ যদিও ইয়াত মানে লিচু লাগি আছে এইবিলাক দেখিছেনে এইবিলাক এইটো লিচু লাগি আছে কোনো খোৱা নাই মই এইটো খাই দিওঁ ফাইনেলি বঢ়িয়া লাগিব চাগে খাই পাৰিছোঁ কিন্তু তেতিয়ালৈ খোৱা নাই ভিতৰত আছে লিচু থৈ দিছোঁ দেখুৱাম সকলোকে আমাৰ লিচুজোপা কেনেকুৱা হয় আৰু কিমান লিচু আছে কি ধৰণৰ এইবিলাক গোটেই লিচু চব লিচু আৰু ইয়াতো আছে লিচু এইসোপা লিচু চব লিচু এইবিলাক চব লিচু বহুত লিচু আজি পাৰিলোঁ বহুত খাই দিলোঁ প্ৰায় 5 কেজি 6 কেজিমান পাই থৈছোঁ এতিয়া চব খাব লাগিব আমি এয়া চব লিচু হয় আৰু লিচু আছে ফাইনেলি ভিতৰত আছে মোলৈ আৰু আমাৰ ছোৱালীকেইজনীয়ে পূৰা লিচু খাই আছে গোটেই লিচু এয়া লিচু হয় গোটেই লিচু খাই ছোৱালীবিলাকে বহুত খাই দিছে ছোৱালী আৰু মোলৈ আছেনে বৰ্তমান লিচু আছেনে আছে আৰু আমাৰ বায়ে পূৰা পেকিং কৰি আছে এইটো মানে ডাঙৰ এটা বান্দুল বুলি ক'লে দিছোঁ এইটো বৰ ডাঙৰ থোকা এটা পেকিং কৰি আছে মানে ঘৰলৈ দিবৰ কাৰণে আৰু আপোনালোকক লাগে যদি তেনেকৈ পেকিং লাগে যদি আহি যাওক মোৰ ঘৰলৈ আৰু মই এটা ফাইনেলি খাই দিম বুলি ভাবিছোঁ যা এনেকৈ এটা খালে নহ'ব গোটেইখিনি খাব লাগিব গতিকে এতিয়া মই লিচু খাম পূৰা লিচু খাম সকলোৱে চাই থাকিব একচুৱেলি দোস্তো বহুত বেছি মিঠা দিছোঁ মোক অলপ খাই বহুত বেছি ভাল লাগিছে আপোনালোকে আহক আহি পেলাই খাওকহি লিচু আমাৰ ঘৰলৈ আহক বৰ্তমান আৰু মোৰ ঘৰ লোকেশ্যনটো আপোনালোকে জানিবই আপোনালোকক মই দি আছোঁ বৰ্তমান মোৰ ঘৰ ক'ত কি কথা সকলোবিলাক মই দি দিম আৰু তাৰ আগতে এটা খাই লওঁ তই খাইছনে খা বঢ়িয়া লাগিছে আৰু নাখাওঁ মানে লিচু বহুত খালোঁ একদম পেট পুৰা ভৰ্তি হৈ গ'ল বহুত খাই দিলোঁ এটালৈকে মানে সকলোখিনি খোৱা দেখাব নাই বহুত দীঘলৈ যাওঁ ভিডিঅ'টো তাৰ কাৰণে দেখুৱালোঁ স্কিপ মানে কি ভিডিঅ'টো মই অলপ মানে ছুটি কৰি দিলোঁ গতিকে বহুত খালোঁ আৰু নাখাওঁ বুলি ভাবিছোঁ আৰু মানে বহুত খালোঁ যদি আৰু ইমানখিনি আছে বৰ্তমান বহুত আছে বহুত আপোনালোকে খাব পাৰিব আপোনালোকৰ থৈ দিছোঁ বহুত খালোঁ আৰু নাখাওঁ বুলি ভাবিছোঁ আৰু মানে বহুত খালোঁ যদি আৰু ইমানখিনি আছে বৰ্তমান বহুত আছে বহুত আপোনালোকে খাব পাৰিব আপোনালোকৰ থৈ দিছোঁ আহিব খাবহি আৰু এইফালেতো পেকিংটো চলিয়ে আছে দোস্তো আজি মানে কি ভিডিঅ'টো ইমানেই আৰু নেক্সট মই কিবা কিবি বটল ফল আহিলে আপোনালোকক খাই মেলি দেখুৱাম আৰু সকলো আহিব আমাৰ ঘৰলৈ দেই বাই